অ কি হে দিনটো মোবাইল চাইয়ে থাকা এই তা যি হৈছে হৈছে তা ঘৰটো সাৰি থবি ময়ে চোৱা ধুই আহোঁ অ কি হে ইতা বহিয়ে আছা ঘৰটো ইতা অলপ পিছত কৰি আছো ৰবা ফোন ঘৰটো ইতা হাৰাই নাই ইনকে গুৱাহাটীৰ পৰা আহি ইনকে বহি বহি খাব পাইছা বুজি কিয় নাপায় তই মা মই কিবা এটা বিজনেছ প্লেনিং কৰি আছো ইনকে খুৱে খুৱে বাৰে থাকবা লাগব নেকি এই বুঢ়া কালত ইনকে বন কৰি বুজি নাপায় বুঢ়া কালত ইনকে বন কৰি খুৱাব লাগব যা যি কৰা কৰবি এ মাই একো বুজি নাপায় মই কিবা এটা প্লেনিং কৰি যাই আছো একো নাইছনে নহয় এ মোকে নাজনা বুলি কৈছা তে মই কিবা এটা প্লেনিং কৰি আছো তই কিয় একো বুজি নাপাকে মানুহৰ আগত মোৰ সন্মান খেনে মাৰা সেইকাৰণে তই গুৱাহাটীৰ পৰা খেদা খাইছা মই গুৱাহাটীৰ পৰা খেদা খাইছো মোক কিমান সন্মান কৰে মইহে জানো গুৱাহাটীৰ পৰা কথা কবা কিন্তু ঘৰৰ সবখিনি কাম দায়িত্ব ল'ব লাগব আৰু কৰি থাকবা লাগব এই বুঢ়া কালত কৰবা এ নোৱাৰি যা বুজি চুজি নাপাওঁ তিৰি মাই মোক বিশ্বাস নকৰে ৰ মই ইটা আপি কথা ফোন কৰি আছো ৰ তাহাক মই বিজনেছৰ কথা প্লেনিঙৰ কথা অলপ ক'বা লাগিব হেল্ল' ঘৰত আছা না তুমি আমাৰ উত্তৰক লগি নাংবা নাচোন কথা আছে তোৰ লগত বাকী কথা কমাতবি চব কথাক লৈ আহিবিচোন এটা ইম্পৰ্টেণ্ট বিজনেছৰ কথা আছে দে গুৱাহাটীৰ পৰা মোৰ দেৰি হ'লে সময়ে নাপালোঁ ইমান কাম তাতে হাও দস্তি তই কি না আহিলি গুৱাহাটীৰ পৰা বেছি দিন নাই কি খবৰ হে ভাল দে নিঞ্জাই মেলি কিনে গৈছা কি কবি আৰু দুখৰ কথা আমাক দেখা নাই ফুলি আহিছো গুৱাহাটীত থকা মানুহ ফুলি এইটো অৱশ্যে হয় মই বহুত আজু না ইমান সময় নাই ইমান মৰম কৰে মানে মোক আহিবা নে দে আমি আৰু গাঁৱত থকা আপি মই আহিছো মই তাৰমানে তাহাৰ চব বস্তু মনত যি মন চন বহিয়া থাকলি মই ভাল লগাই থাকোঁ না মোক আহিবা নে দে মই লুকাই আহিছোঁ মই ভাবছোঁ গাঁৱৰ আমাৰ এই লোকেল আপিকতাকো কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰোঁ আমাকো লগা হৈছে সংস্থাপন এটা আমিও এনে বিজনেছ কৰিব লগা হৈছে নেকি বিজনেছ এটা কৰিব লাগিছিলে এক মিনিট ৰ মই এটা ফোন হৈছোঁ ৰ হেল্ল' অঁ যাই আছোঁ মই অলপমান গাঁৱত আহিছোঁ অলপ পিছত কৰি আছোঁ দে কি বিজনেছ কৰা কৰ সোনকালে মই নহ'লে ছাগলক পানী দিব যাওঁ এই কি সৰু সুৰা কথা কৈ দেখছা মোৰ লগ হৈ ছাগলে কি সৰু সুৰা কথা কয় মই কিমান ডাঙৰ বিজনেছ প্লেনৰ কথা ভাবি আছোঁ তই জানা না মই এটা বিজনেছৰ কথা ভাবিছোঁ কি বিজনেছ এতিয়া ধান কাটাৰ দিন আমাৰ এটাতো কাৰ ধান নাকাটে আপি যদি আমি সেইখন বিজনেছ কৰোঁ বৈধ লাভ হ'ব তুমি কিয় এনেকৈ চাইছা কামৰ সৰু বৰ নাই মই দেখা নাই আজি দামী দামী ঘড়ী চশমা পিন্ধি আছোঁ কিয় মই গুৱাহাটীত ধবাৰ কাম কৰিছোঁ ধবা হ'লে সৰু সুৰা ধবা নহয় কিন্তু কিমান একদিন মই কাপোৰ দিছোঁ পুৰণ কাপোৰ গীত পাইছোঁ মই জানো আৰু তুমি কামৰ সৰু বৰৰ কথা ক ধান কাটবা লাজ লাগে আমাৰ লাজ লাগে তোৰ ধান কাটবা লাজ লাগে লাগেতো আজিকালি ৰাতি জাহাজ উৰি আছে তোৰ ধান কাটবা লাজ লাগে এনেকৈ নহ'ব দে পথাৰো আমাৰ ধানো আমাৰ মাটিও আমাৰ তেনেহ'লে নাৰী শক্তি জিন্দাবাদ আমি ধান কাটিলে নাৰী শক্তি জিন্দাবাদ মই এটা কথা ভাবছোঁ কি যি হ'ল আমাৰ খুৰীহাত ধানৰ খেতি কৰে তাহাঁত তাতে যে আমি ঠিকাটো বিচাৰিব লাগিব সোনকালে শুভ কামত দেৰি কৰি লাভ নাই নাৰী শক্তি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ যাওঁ পাৰৈ মাৰবি পুন্দি একেবাৰে যি কিয় নকওঁ এই ঘৰ আহি গ'লো না চবে লেবেলত থাকি দে আমি আপি মানুহ আমি ধান কাট পাইছোঁ আমাৰ বাহাদুৰি আছে যাওঁ লেবেলত যাওঁ ফল মনি কিছে আহিলি গুৱাহাটীৰ পৰা মই দুদিনমান দেৰি হ'ল আহা আমি এটা নাপাবো আমি এটা আমি পাৰিছি আমাক আমি ভৱিষ্যতৰ কিমান ডাঙৰ বিজনেছমেন জানে না ভিতৰত বা আহা বলা বলা আহিলি মাইহুম ভালে আছা না আছো এখাতে আহিলো মানে আমাৰ এটা কথা আছিল আপোনালোকৰ ধান চান কটা হ'ল না নাই 5 বিঘামান আছে আছে আমি ভাবছোঁ এইবাৰ আপোনালোকৰ সেই মাটিখিনি আমি ঠিকা ল'ম গোটেই কথাই আমি ঠিকা ল'ম বুলি ভাবিছো কি আপি মানে ধান কাটবা পাৰবি তো কি আছে আমাৰ কতকৰ বিয়া
ধুইনিক খুৱানিক চাহ ভাত বিলালো আমি কিমান চলি আমাৰ দেখি চাই পাগলা হৈ থাকে আমি পাত্তা নেদো বুলি হে বাহাদুৰি আছে তো আমাৰ বুজি মানে আমাক চিনি পালা চিনিবা নাই বাকী এইগিলা ফালতু কথা বাদ দিয়ক মাটিখিনিত কিমান পইচা দিবা লাগিব আমাক টকা 3000 দিব টাকা 3000 আপুনি ইমান কমতে পাম বুলি ভাবছি এটা কাম কৰক আপোনাৰো নহওক আমাৰো নহওক 5000 কৰিম ফিক্স আৰু কালিৰ পৰা কামত লাগি যাম এতিয়া আপুনি চাহ কৰক যাওক কিমান লাভ কৰি দিলোঁ তোৱা এতিয়া এটা কাম কৰোঁ আমি পইচা কাৰ কিমান হৈ ভাগে লওঁ মই এটা হিচাপ কৰিছোঁ এটাৰ বাগত 600কে ধৰিব আৰু চব কথা মিলে 100 টকা বেছি ৰ'ব আৰু যিহেতু মই তোৱা ৰাখি দিছোঁ সেই 100 টকাটো মোৰ হ'ব না কালিৰ পৰা কামত লাগি যাবি 2 দিনত কিন্তু কাম শেষ কৰিম আমি ঘৰত এনেকে থাকো 2 দিনত কাম শেষ কৰিম 1200 টকা পালেও কিমান হয় ইটা যাওঁ আমি কামত লাগো দেৰি কৰি পাপা কি কাম কৰে তুমি ঠিকা কৰবি না কি কৰবি জীৱনত ইমান দেৰি কৰছা তই কি বস্তু হে আমাক ইমান ষ্টাইল মাৰবা আইদি এই বিন্দিছা তুমি কিয় বুজি নাপাওঁ মোৰ এটা ষ্টেটাছ আছে মই যিমান যিহলেও গুৱাহাটীৰ পৰা অহা মানুহ গুৱাহাটীটো ভাল হ'ব লাগব না নালাগে আমিও নতুন কাপোৰ পিন্ধি নাহিলো না পুৰণা পিন্ধিলো আমি বুজি নাপাওঁ আৰু মূৰ্খ কথাৰ লগত কৈছোঁ মই কিমান টকা পাবি 1200 কেইযোৰ কাপোৰ ল'ব পাৰিবি য পলম কৰি লাভ নাই কি ধুনীয়া চিনাৰী হে মই কিন্তু প্ৰথমতে এটা ৰিলছ বনাম দে সেয়া কৰিব পাৰে নাই আৰম্ভ কৰিলি তোৰ নতংকি হ'ব দে আৰাম নকৰবি এই তই তই একো কথা নকবি চশমাযোৰ তুলি দি মই পিন্ধিম হ পিন মই গুৱাহাটীৰ মানুহ না পিন্ধে আৰু হদ্দনি হদ্দনিটো এই জগন্নাথ প্ৰভু প্ৰভু ভগৱান ভগৱান কলকাতাটো যেন ভালকে হৈ যায় হৰি হৰি বল হৰি হৰি বল লাগি যাও লাগি যাও ৰ মোবাইলটো লৈ লম মোবাইলটো কাটো না এটা কথা কি তোৰ এটা হাই ছেকেণ্ডাৰী পাছ কৰা নাই হালা ধান ধুম কাটবি মই সেই তাতে থিয়া ধান কাটি যা আপনি তই থিয়া ধানে কাটি আমি হালা ধানে ভালকে কাটবি টাইম পাছ নকৰবি কিন্তু ধৰি যা কামত এই গিলাখান থ আগতে ৰিলছটো বনাঙা তো নাচবি না মোৰ লগত যাও সাঁচি থৈ দিওঁ দে তো আগতে আমি ৰিলছটো বানাই ল'ম দে ধানটো পিছত পাতিম যাওঁ ৰিলছ বনাবা হ'লে বাপা হাত ধৰি হালতে নাই যাওঁ আগতে ৰিলছটোৱে বানাই লওঁ এটা ৰিলছ বনাওঁ মোবাইলটো ধৰাহি যৌ সিভাগে যৌ ধানৰ মাজে মাজে কুৰু কুৰু আলি ঐ কুৰু কুৰু আলি পকা ধানৰ মাজে মাজে কুৰু কুৰু আলি ঐ কুৰু কুৰু আলি আলিত পৰি গীত জোৰে জাক বালি নাহি কুৰু 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 আলি ঐ কুৰু কুৰু আলি তুলি তিন সে সাজত হাহি ধান দিলে তুলি গাওয়ালে হাতত কবি খাই না ভাল লাগছে ধান কেতিয়া কাটবি ইমান সময় নাচাটো আমি এটা সেলফি উঠোৱা তাই দেখছা ইমান বদমাইশ আমাক এই পৰা ধান মান কাটপা দি কিনে কাকালৰ ভি তুলি ভাল লাগে আমাৰ ময়ম হাই ছেকেণ্ডাৰী পাছ কৰিহে হেৰি ইটাৰ পৰা নকল কৰিব আৰাম সেলফি এটা ভাল হ'ব বঢ়িয়া দে এইটো ফটো ভালো নাই ভালকে মাৰ ভালকে মাৰ ভালকে মাৰলে লাইক আহিব নহলে ফটো উঠবা নৰি ভালকে মাৰ হে ভগৱান কি বাইদেউ এই ধান 2 দিনত ঠিকা লৈছিলো না এক মাহ লাগব ৰখো ৰহে এটা ফটো বানো ফেচবুকত লাগে গো মোবাইল ফটো
লাগছি কি কাটছি আনছো এখন চালা কাটা নাই কাটছি কেন এনে সুন্দৰ বিজনেছ থাকোঁতে আমি ঘৰত এনে মৰি থকা আছিলো এতিয়া আজি 6 টকা পাম না পানীৰ পিয়া লাগছিল অলপ এখনি কৰি থাক মই পানী খাই মোৰ মস্ত পানী দিয়া লাগছি কিন্তু খাম তোমাৰ নাই বেলেগটো বেলেগ কাম নকৰিবি দে আকৌ পানীৰ পিয়া লাগ নগলগিও খাম মই ঠিক আছে চাবাল কেনে কাটাছো কেইদিন লুকাবি আগত দছিয়া এই পৰা মাল কাটোতে বাপৰে কিতে চেজ বজি কাটা এই নৰি দে এনেকে দে তাড়াতাড়ি কাট মোৰ ভাগাটো ধৰছি দে মই আগত মানে পানী খানি খাম দে মস্ত পিয়া লাগছি এগতে বা আজি কিতে কাম শেষ কৰে মোক অলপ পানী দিছো মোৰ পানী দিয়া লাগছি পানী খেতি কাটবা লাগে আইভা হলে পানী বা কি মানুহ কামত লৈছে ময়ে কুত্তা হেন মানুহ মই যাওঁ দে হলো যা যা সোনকাল হাতি তই এনে কৈছা এই টেঙা আনছিলো এই টেঙা খাম চাকলে টাইম পাছ কৰা দে টেঙা খাম চাকলে তই সোনকাল দেখা তাৰপিছত আমি এইটো কি থৈ টেঙা আনছো সোনকাল দেখা তই হাত তই এনে কৈছা বাপৰে ইমান ৰ'দ দিছি কলা হৈ গেলো ইমান গা পিটো আহাৰ লগত আমি নহয় চাপাটো দিবা আইছো ৰ কলা হবি অ ধান কাটলি কি হয় বলা কলা হবি এই তই টেঙা কাটবা লাগে টেঙাটো খাই যাম না ধৰছিলো ইতা মই ছাতা লৈ ধান কাটিম যো টেঙা কাট পাই যায় কাচি লৈ যা দেখালে ইমান ৰ'দ দিছি ইমান ৰ'দত মই কাম কৰিব নোৱাৰো মই জগন্নাথৰে যে চালা অনন্ত যে বাপ্পা নৰু দে আৰু ভাগাৰ লাগছি পৰা মই নৰু আন তোৰ অলপ কাট মই এতিয়া বহু দে থাকাত ধৰছি মোৰ নৰুৱাৰে ভাগাৰ লাগছি কি ভাগাৰ লাগছি কি ভাগা ধুছি হে নৰু আৰু মই ইলানো কাম কৰিব পাৰি না আইও কাকাল চাকাল বিহে গেলে পৰা ধান মান কাটতে তোৰ নিৰাশ নহবি আৰু এটা কাম আছে কিমান বিজনেছ প্লেন আছে এইহে গেল বেহাৰত দিন আহিব গম পাইছা না বেহাৰত আমি আৰু ঠিকা ল'ম বাপ্পাৰ আমি বেহৰত ঠিকা লবা নৰু দে নমস্কাৰ বাপ্পাৰ কি যাম বেহাৰতটো কৰবা লাগব নৰুৱা নমস্কাৰ হা আৰু আকৌ মাথা নাই মূৰ্খ মানৱ আহাৰ কৰ্ম সংস্কৃতিৰ প্ৰতি একো হেয়ে নাই ঠাণ্ডাই নাই এনেহেনকে আমাৰ দেশ নচলে আজি আৰু আমি এটা নতুন ভিডিঅ' কৰিলোঁ আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব ধন্যবাদ।